জানো ডাৱৰলৈ দেখিছানে কেনেকৈ গোটেই আকাশখন আৱৰি ধৰিছে। এনেকুৱা লাগিছে যেন বৈখন আহিব পাই। দেখিছেনে ৰাইজসকল, যেতিয়াই মই ক'ৰবালৈ ওলাই যাম বুলি ভাবোঁ নহয়, তেতিয়া সদায় এনেকুৱা নিচিনা এটা ছিটুৱেশ্যন হয়। যোনদিনাখন মই স্কুটাৰখন ধুম সেইদিনাখনে বৰষুণ দিব আৰু সেইদিনাখনেই স্কুটাৰখনত আকৌ বোকা লাগিব। তাৰমানে স্কুটাৰখন তাতকৈ নোধোৱাই ভাল, হয় নাই? আৰু যোনদিনাখন মোৰ বন্ধ থাকে নহয় সেইদিনাখনেই বৰষুণ দিয়ে আৰু মোৰ যিমানবিলাক প্লেন থাকে চব চপত হৈ যায়। আৰু আজিও মোৰ যোনটো ওলাই যোৱা প্লেন আছে নহয় সেইটো চপত হৈ যাব। দেখিছেনে বৰষুণ দিব ধৰিলে, একদম হাও 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 হাওকৈ বৰষুণ দি আছে। আৰু আজি মই ক'তো ওলাই যাব নোৱাৰিম যেনে পাইছোঁ, কাৰণ গোটেই দিনটো বৰষুণ দিব। বৰ বেয়া বতৰ কৰিছে দেই, ধেৎ চালা। এইয়া দেখিছেনে ৰাইজ, এইটো হৈছে গুৱাহাটীৰ বতৰ। কোনে ক'ব কি অকণমান দেৰিৰ আগত ইয়াত একদম সাংঘাতিক ধৰণৰ বৰষুণ দিছিল। এনেকুৱা লাগিছিল যেন গোটেই দিনটো বৰষুণে দি থাকিব। এতিয়া চাওক আধা ঘণ্টা হৈছেহে, বৰষুণো শেষ হ'ল, ৰ'দো আহিলে। গতিকে ৰাইজ, যিহেতু ৰ'দ আহিলে আমি আজি ক'ৰবাত ওলাই যাম বুলি ভাবিছোঁ। গতিকে আহক আমি সকলোবিলাক মিলি পিনে ক'ৰবাত ওলাই যাওঁ। মানে ক'ত ওলাই যাওঁ সেইটো একজেক্টলি এতিয়ালৈকে ঠিক হোৱা নাই, কিন্তু ক'ৰবাত ওলাই যাম আৰু ভাল জেগাতে ওলাই যাম। মানে বহুত বৰ খাইছোঁ, ইমান দিন আপোনাৰ ঘৰৰ ভিতৰতে সোমাই আছিলোঁ, ক'তো ওলাই যোৱা নাছিলোঁ আৰু ভিডিঅ' চিডিঅ' দিয়া হোৱা নাছিল। গতিকে আজি এটা নতুন জেগাত ওলাই যাম আৰু এটা ভাল এক্সপিৰিয়েঞ্চ এটা ল'ম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চিতৰূপে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব কি আমি ক'লৈ গৈ আছোঁ। ৰাইজ, ইতিমধ্যে আমি সকলোবিলাক আহি পালোঁহি আপোনাৰ 9 মাইলৰ যোনটো গণেশ মন্দিৰটো আছে, গণেশ মন্দিৰৰ ওচৰত। আচলতে আপোনালোকে মোক বেলেগ ড্ৰেছ এটাত দেখিছিল, এতিয়া মই বেলেগ ড্ৰেছ এটা পিন্ধি আহিছোঁ। তাৰমানে ৰ'দটো ইমান বেছি আছে, এনেকুৱা ড্ৰেছ এটা পিন্ধি আহোঁ, নহ'লে মোৰ মানে হাতত ছানবাৰ্ণ হৈ গ'লে মানে মানুহটো তো ক'লা হয়, আৰু যদি বেছি ক'লা হৈ যায় আপোনালোকে মোক দেখা নাপাব। গতিকে সেইটো প্ৰটেকশ্যন মই লৈ আছোঁ। এতিয়া আপোনালোকে চাই যাওক আমি ক'লৈ গৈ আছোঁ। আপোনালোকে মন্দিৰটো চাওক, মই বহি লৈছোঁ। এইটো বৰ ধুনীয়া আপোনাৰ গছটো আছে, আপোনালোকে দেখা পাইছে। এইবিলাক মন্দিৰবিলাক আপোনাৰ চাব পাব। আৰু এতিয়া আমি আহি পাইছোঁহি গণেশ মন্দিৰ। ইয়াত সকলোবিলাক মানুহে আপোনাৰ গাড়ীখন ৰখাই পিনে পূজা কৰে। গতিকে ময়ো যিহেতু ব্যতিক্ৰম নহয়, ময়ো পূজা কৰিব বিচাৰিছোঁ। এইবিলাক চব ৰাইজ, এইবিলাক হৈছে আপোনাৰ চুইমিং পুল। ইয়াত মানে পানী দিছে, আপোনাৰ সাঁতুৰিব পাৰিব। ঘৰৰ ভিতৰতে চুইমিং পুল ইউজ কৰিব পাৰিব। বহুত ডাঙৰ আপোনাৰ ষ্টেজ এটা হৈছে চব। গাড়ী উঠি গৈছে। মই মোৰ স্কুটাৰৰ যোনটো ষ্টাৰ্ট আছে, ষ্টাৰ্টটো মই অফ কৰি থৈ দিছোঁ, কাৰণ এতিয়া আমি ডাউনলৈ গৈ আছোঁ। টাউনত যেতিয়া যায় তেতিয়া তেল বচাব লাগে, কাৰণ এনেই আমাৰ লগত পইচা চইচা নাইতো। গতিকে তেল বচাবলৈ কাৰণে এইটো কাম কৰিছোঁ। স্কুটাৰটো অফ কৰা আছে, কিন্তু মানে হৰ্ণ চৰ্ণ বজাব পৰা চিষ্টেমটো কৰি থৈ দিছোঁ। শাবাছ বেটা। এতিয়া আমি তললৈ গৈ আছোঁ, মানে তললৈ নামি আছোঁ, আৰু নামি আমি ডাইৰেক্ট একদম সোণাপুৰ এৰিয়াতে এয়া গৈছোঁ। আৰু স্কুটাৰ স্পীডটো চব কিমান। এতিয়া মই আপোনালোকক আচল কথাটো ক'ব লৈছোঁ। তাৰমানে মই যোনটো ড্ৰোনটো কিনিছোঁ নহয়,
সেইটো কিমান ওপৰলৈকে উৰে সেইটোৱে মই চাবলৈ কাৰণে মুকলি জেগা এটালৈ আহিছোঁ আৰু সোণাপুৰ মোৰ কাৰণে একদম বেষ্ট জেগা হয়। আৰে চাচোন ক'ত আহিছে মানে বৰ বেয়া জেগাত এটেক কৰিব লৈছিলোঁ। এতিয়া চক ড্ৰোনটো উৰি গৈছে মোৰ, আৰু এইটো হৈছে ড্ৰোনৰ কেমেৰাটো। এই কেমেৰাটো দি গোটেই পৃথিৱীখন মই চাই আছোঁ। চক ড্ৰোনটো সঁচাকৈ বহুত ওপৰলৈকে উৰিছে বাৰু, ভাল কথা। আৰু এবাৰ ভিডিঅ'টো আৰু এবাৰ চাই লওঁ, কেমেৰা যোনটো মানে ড্ৰোনৰ পৰা যোনটো ভিউটো আহে সেই ভিউটো চাওঁ। এইটো চক, এই ভিউটো ঠিকে আহিছে, ভালে আহিছে বাৰু, ঠিকে আছে। মই ধুনীয়াকৈ বস্তুটো উৰাই মেলি চাইছোঁ, আৰু এটা বস্তু চিয়'ৰ হৈছোঁ কি ড্ৰোনটো সঁচাকৈ ওপৰলৈকে উৰে। তাৰমানে মই একচুৱেলি ট্ৰেইনিংটো ভালকৈ লোৱা নাই তো, এতিয়া মই ভালকৈ উৰাই চাওঁ ৰ'ব। এবাৰ ফোনত লগাই পিনে মই ধুনীয়াকৈ উৰাই চাব বিচাৰিছোঁ। ফোনত লগাই পিনে উৰাইছোঁ। এইটো চক ড্ৰোনখন উৰিছে 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 উৰিছে, এয়া চক কিমান ওপৰলৈকে উৰিছে, ধুনীয়াকৈ উৰিছে। আৰু এইফালে আহিছে, আৰে ৰে 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 ইফালে যায় ইফালে যায় ইফালে যায় চালা। এই বতাহটো দি আছে যে ইফালে ইফালে গৈ আছে, তাৰমানে ড্ৰোনটো একদম ইফালে ইফালে গৈ আছে। দেখিছেনে দেখিছেনে দেখিছেনে? এইফালে 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 ধুনীয়াকৈ মজা 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 মজা। শেষ শেষ লাগি ধৰিলে। এই চক কেমেৰাটো চক, ড্ৰোনটো লাগি ধৰিলে গছৰ ওপৰত, শেষ মোৰ জীৱন শেষ। ইমান ওপৰত উঠিলে এতিয়া আৰু কি কৰোঁ ৰে থৈ চালা। বেছি কৰা না। ৰাইজসকল, ইতিমধ্যে আপোনালোকে গম পাইছে কি মই যোনটো ড্ৰোন টেষ্ট কৰিবলৈ কাৰণে আনিলোঁ, সেই ড্ৰোনটো টেষ্ট নহয়, শেষ হৈ গ'ল। তাৰমানে ইমান ওপৰলৈকে উৰিলে, উৰি 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 একদম গছৰ ওপৰত লাগিলে, আৰু সেইটো উলিয়াওঁতে উলিয়াওঁতে ৩-৪ ঘণ্টা লাগিলে, আৰু সেই ৩-৪ ঘণ্টাৰ ভিতৰত ড্ৰোনটোৰ পাখি এখন ভাঙি থাকিলে। গতিকে মোৰ একো লাভ নহ'ল। গতিকে এক্সপিৰিয়েঞ্চ নোহোৱাকৈ আপোনালোকে কেতিয়াও কাম নকৰিব। আজিলৈ আহিছোঁ, বাই বাই।